নমস্কাৰ সকলোকে। আজি মই পাপৰৰ এখন চব্জি বনাইছোঁ, ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু খুব কম সময়ত আৰু সহজতে বনাব পাৰি। তাৰ বাবে মই আলু 3টা বইল কৰি লৈছোঁ আৰু পাপৰখিনি ভাজি লৈছোঁ। এতিয়া মই সেই পাপৰ ভজা কেৰাহীটোতে পিঁয়াজ অকণ আৰু আদা নহৰু অকণ থেতেলিয়াই লৈ পেলাই ভাজিছোঁ। অকণমান নিমখ, অকণমান হালধি কৰি আকৌ ৰেড চিলি পাউডাৰ অকণমান দি ভালদৰে ভাজি লৈছোঁ আৰু মোৰ পাঁচফোৰণ দিব থাকি গ'ল, এতিয়া মই দি দিছোঁ। তাৰপিছত মই অকণমান জিৰা গুড়ি আৰু ধনিয়া গুড়ি দি পেলাই মই ভালদৰে লৰাই লৈছোঁ। তাৰপিছত বইল কৰি থোৱা আলুখিনি মই দি দিছোঁ আৰু ইয়াতে মই হেতাখনেৰে ভালদৰে ভাঙি দিছোঁ। এতিয়া মই 3-4 মিনিটমান কম জুইত ভালদৰে মিহলাই লৈছোঁ, যাতে মছলাখিনি ভালদৰে আলুৰ লগত লাগি যায়। আৰু পাপৰখিনি মই এইফালে ৰেডি কৰি লৈছোঁ ভালদৰে ভাঙি। আৰু এতিয়া মই কেৰাহীত পানী দি দিম। পানী মই 1.5 গ্লাছমান দি দিছোঁ, যাতে গ্ৰেভীৰ নিচিনা হৈ থাকে। আৰু তাৰপিছত মই উতলাৰ পিছত ইয়াতে ভাঙি থোৱা পাপৰখিনি মই দি দিম। ভাঙি থোৱা পাপৰখিনি দিয়াৰ পিছত এক উতল মৰাৰ পিছতো মই গেছটো অফ কৰি দিম আৰু ৰেডি হৈ গ'ল আমাৰ খানা।